আজি যদি মই সঁচা কথাটো নকওঁ, আজি যদি মই সঁচা বিষয়বোৰ দেখিও মাত নিদিওঁ, তাৰমানে মোৰ এই অপমানটো মোৰ দেউতাৰ প্ৰতি হ'ব। মই হিন্দুত্ববাদী নেতা নহয়, মই এজন হিন্দু। এইটো 1400 বছৰীয়া ষড়যন্ত্ৰ ইছলাম আৰু কোৰাণ। এইবোৰ বৌদ্ধিক জিহাদী ইছমাইল হুছেইনৰ নিচিনা সেই ব্যক্তিসকল। বিবেকানন্দই উগ্ৰ হিন্দুত্ববাদ নকৰাহেঁতেন মই হিন্দু বুলি ক'ব নোৱাৰিলোহেঁতেন আজি। তাৰপিছত আমি গাঁৱে গাঁৱে ঘৰে ঘৰে যাম, কুটুম্ব সুৰক্ষা মিছন আপোনাক মই কৈ দিলোঁ। কেৱল আপোনালোকে সত্যৰঞ্জন বৰাকে দেখিছে এই গেৰুৱা কাপোৰখনৰ কাৰণে। গেৰুৱা কাপোৰ নিপিন্ধাকে, গেৰুৱা কাপোৰ নোলোৱাকে প্ৰত্যেক চৰকাৰী ভিতৰত থকা অফিচাৰ, পুলিচৰ ভিতৰত থকা মানুহে আজি সত্যৰঞ্জন বৰাৰ লগত আছে, সেই কথাটো মই আপোনাক কৈ থৈ দিলোঁ। নমস্কাৰ, আমি অসমীয়াৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি এগৰাকী এনেকুৱা অতিথিৰ ওচৰলৈ আহিছোঁ যিগৰাকী অতিথি বৰ্তমান অলেখ বিতৰ্কৰ মাজত সোমাই আছে। স্বাগতম জনাইছোঁ সত্যৰঞ্জন বৰা ডাঙৰীয়া। আপোনাৰ সৈতে আমি কথা পতা প্ৰায় কেইমাহমান হ'ল আৰু এই কেইমাহৰ ভিতৰতে আপুনি আকৌ বহুত বিতৰ্ক গোটালে। আচলতে বিতৰ্ক কি হয়, মইতো বিতৰ্ক কৰিবলৈ কৰা নাই। মই যিখিনি দেখা পাই আছোঁ আৰু যিখিনি আচলতে মই দেখা পাই আছোঁ মানে দেখি সকলোৱে আছে। বহুতে হয়তো মাত মতা নাই আৰু কোনোবাই নিজস্ব লেভেলত, নিজস্ব পৰ্যায়ত, নিজস্ব সীমাবদ্ধতা ৰাখি বা নিজৰ কমফৰ্টেবল জোন এটাৰ ভিতৰত থাকি তেওঁলোকে মাতো মাতি আছে বহুতে। আৰু কিছুমান একাংশ আছে যি নিজৰ কমফৰ্ট জোনটোৰ পৰা ওলাই আহি এনেকুৱা কিছুমান কথা দেখি থাকিলেও মাত মাতিব নোখোজে বা নোৱাৰে। কিন্তু মই নিজৰ কমফৰ্ট জোন এটা এইটো বুলিয়েই ভাবিছোঁ। মোৰ কমফৰ্ট জোনটো এইটোৱেই, য'ত মই সঁচা কথাখিনি কৈ থাকিম। কাৰণ মই কৈছোঁ, মোৰ কিতাপখনতো লিখিছিলোঁ সেই কথাটো যে মোক দেউতাই সত্যৰঞ্জন বৰা নাম দিলে। বৰাটো বাৰু উপাধি। এতিয়া সত্য মানে আপোনালোকে এইটোতো জানে, সেইটো মই ক'ব নালাগে। ৰঞ্জন মানে পোহৰ। এতিয়া নামটোত যেতিয়া কৈছে সত্যক পোহৰলৈ লৈ আহিব লাগিব, তো মই যদি নামটো সত্যৰঞ্জন লৈ পেলাই মই যদি সেই বাকীবোৰৰ নিচিনাকৈ দেখি শুনি জানি বুজিও মই মনে মনে থাকোঁ, আজি মোৰ কথাটো এনেকুৱা লাগে, তেতিয়াহ'লে এই যে মহাত্মা গান্ধীয়ে কৈছিলে 3টা বান্দৰৰ কথা, বেয়া কথা নাচাবা, বেয়া কথা নুশুনিবা, বেয়া কথা নক'বা। কিন্তু আজি তাৰ সম্পূৰ্ণ ওলোটাটো হৈছে যে সঁচা কথা নক'বা, সঁচাবোৰ নুবুজিবা, সঁচাবোৰ নুশুনিবা। আজি মহাত্মা গান্ধীৰ সেই বান্দৰ 3টাৰ সম্পূৰ্ণ ওলোটা কাহিনী আজি এতিয়া চলি আছে যে সঁচা আপুনি ক'বও নোৱাৰে, সঁচা আপুনি মানে দেখি থাকিলেও আপুনি মাত দিব নোৱাৰে। আপোনাৰ যিবোৰ বিতৰ্ক হয় আৰু বিতৰ্কবোৰ কি আপুনি সঁচা কোৱাৰ কাৰণে সেই বিতৰ্ক হয় নেকি? 100% সঁচা কথাবোৰ কৈছোঁ। কাৰণ আমাৰ বিভিন্ন সময়ত আছে সঁচা কথাবোৰৰ সোৱাদ নাথাকে। আৰু কোনোবাই কেতিয়াবা কৈছিলে যে অপ্ৰিয় সঁচা কথাবোৰ অপ্ৰিয়, সেইকাৰণে বহু ক্ষেত্ৰত অপ্ৰিয় সঁচা কথাবোৰ ক'ব নালাগে, নহ'লে আপুনি কাৰোবাৰ অপ্ৰিয়ভাজন হ'ব পাৰে। এতিয়া মই কাৰোবাৰ প্ৰিয়ভাজন হ'বলৈ যদি মই সমাজত ঘটি থকা সঁচা ঘটনাবোৰ নকওঁ, তেতিয়া মই এই অন্য কিছুমানৰ নিচিনা ময়ো সেই পদলেহনকাৰীয়ে হ'লোঁ নহয়। অন্য কিছুমানৰ নিচিনা ময়ো সেই এটা বিশেষ কমফৰ্ট জোনত, ব্যক্তিগত কমফৰ্ট জোন এটা সাজি তাৰ ভিতৰত সোমাই থকা নিচিনাই হ'লোঁ নহয়। এতিয়া মই আকৌ অপমান কাক কৰিলোঁ? আজি যদি মই সঁচা কথাটো নকওঁ, আজি যদি মই সঁচা বিষয়বোৰ দেখিও মাত নিদিওঁ, তাৰমানে মোৰ এই অপমানটো মোৰ দেউতাৰ প্ৰতি হ'ব। এইকাৰণে কৈছোঁ, কাৰণ মই জন্ম হোৱাৰ পিছতেই যেতিয়া মোক দেউতাই সত্যৰঞ্জন বুলি নামটো দিছিল, আজি যদি মই সত্যৰঞ্জন হৈ সঁচা কথাবোৰ পোহৰলৈ আনাত ক'ৰবাত যদি মই কৃপণালি কৰোঁ, সেইটো যদি মই কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ হাতেৰে দেউতাৰ সেই আৱেগক, সেই অনুভূতিক, সেই ইচ্ছাক অপমান কৰা হ'ব, যিটো মই কেতিয়াও কৰিব নোৱাৰোঁ। মই কৈছোঁ নহয়, মোৰ পিতৃওতো গুৰু বুলি কয় নহয়। তো মোৰ সেইজনক মই যদি গুৰু বুলি মানিছোঁ, মোৰ দেউতাক, মোৰ পিতৃক, গতিকে তেওঁৰ প্ৰতি, তেওঁৰ সেইখিনিৰ প্ৰতি এইটো মোৰ গুৰু দক্ষিণা যে তেওঁ যিটো নাম মোক দিছিলে সেই নামটোক মই জীয়াই থকালৈকে আখৰে আখৰে পালন কৰি যাম। আৰু এতিয়া দেউতাই যদি ভাবে কথাটোত যে মই তাক এইটো নাম দিলোঁ আৰু সেইকাৰণে এইটো কৰিছে, কেৱল সেইটোৱে নহয়, সেই নামটো তেওঁ যি চিন্তা কৰি দিছিলে সেই চিন্তাটো ক্ষুদ্ৰ চিন্তা নাছিল। আৰু মই যিধৰণে আজি বুজি পাইছোঁ মোৰ নামটো, সেই বুজি পাইছোঁ, উপলব্ধি কৰিছোঁ, সেইকাৰণে সঁচা কথাবোৰ কৈ যাম। কাৰোবাৰ অপ্ৰিয়ভাজন হৈ যাম, মোৰ ক'বলগীয়া নাই, হওঁ লাগিলে, কিন্তু কাৰো প্ৰিয়ভাজন হ'বলৈ মিছা কথা নকওঁ, কাৰো প্ৰিয়ভাজন হ'বলৈ মিছা কথা নোকোৱাকৈ নাথাকোঁ। মানে যিটো কোৱা হয় সত্যম ব্ৰুয়াত প্ৰিয়ম ব্ৰুয়াত মা ব্ৰুয়াত সত্যম প্ৰিয়ম, মানে সত্য ক'ব, প্ৰিয় ক'ব, কিন্তু সত্য আৰু অপ্ৰিয়
সত্য হ'লেও অপ্ৰিয় কথা নক'ব তেনেকুৱা ধৰণৰ কথা এটা আছিল কিন্তু তাৰ আপুনি বিপক্ষে গৈছে কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ যে পৃথিৱীতটো এনেকুৱা সত্য নাই যে কেৱল আপোনাৰ আপুনি এটা বিশেষ গণ্ডিৰ ভিতৰত আপুনি সোমাই সেইখিনি সত্য আপুনি হয়তো কৈছে বা সেয়া সত্য হয়নে নহয় সেয়া মানুহে চাই আছে এতিয়া আপুনি এটা বিশেষ আৱৰ্ত এটা কিয় বাছি ল'লে সত্যটো পৃথিৱীত আৰু বহুত আছে আৰু শেহতীয়াভাৱে আপোনাক দেখা গৈছে যে গেৰুৱা বস্ত্ৰ আপুনি লৈছে চাওক সত্য বহুত আছে এতিয়া চন্দ্ৰও সত্য সূৰ্যও সত্য প্ৰকৃতি সত্য আমি যে উশাহ লৈ আছোঁ সত্য মই যে আপোনাৰ কথা কৈ আছোঁ সেইটোও সত্য এতিয়া কোনোবা এজন চাইণ্টিষ্টে আজি কৰোণা ভেকচিনক লৈ কাম কৰি আছে তেওঁ সত্যৰ লগতে আছে নিশ্চয় কোনোবা এজনে আপোনাৰ যোগাসনক লৈ কাম কৰিছে কোনোবা আয়ুৰ্বেদিক মেডিচিনক লৈ কাম কৰিছে তেওঁ সত্যৰ পক্ষত আছে কিন্তু মই ভাবিলোঁ মোৰ সত্য বিষয়টো এনেকুৱা যিকেইটা বিষয়ে মোৰ সভ্যতা সংস্কৃতিখিনি ক'ৰবাত ক্ষতি কৰিছে মোৰ ছোৱালী বোৱাৰীবোৰক কোনোবাই পদ্ধতিগতভাৱে মিছা নামেৰে ভুৱা নামেৰে নষ্ট কৰিছে মোৰ ছোৱালী বোৱাৰী বুলি কৈছোঁ দেই মোৰ অসম মোৰ মানে মই সত্যৰঞ্জন বৰা বুলি কোৱা নাই মোৰ বাই ভনীবোৰক যেতিয়া কোনোবাই ক্ষতি কৰিব আৰু সেইটো সত্য আমি দেখি আছোঁ অসমৰ থানাই তাৰ খবৰ পাব আজি কোনোবাই সেইটো মানক নামানক কৈছোঁ নহয় সঁচাবোৰ নামানে সঁচাবোৰ নুবুজে কাৰণ সঁচাবোৰৰ কোনো সোৱাদ নাই সঁচাবোৰ কেহা তিতা বেজবেজিয়া এই ধৰণৰ কথা গতিকে মই ক'ম আৰু মই ভাবিছোঁ ক'বলগীয়া মোৰ ভিতৰত পৰা মোৰ সীমাবদ্ধতাৰ ভিতৰত মোৰ জ্ঞান বুদ্ধিৰ ভিতৰত যিখিনি পৰিছে সেইখিনি কৈছোঁ মই ইছলাম বা মুছলমানৰ বিৰুদ্ধে কোৱা নাই মই তেওঁলোকৰ হাতেৰে বা তেওঁলোকৰ মাধ্যমেৰে যিবোৰ কুকীৰ্তি হৈছে সেইবোৰে কৈছোঁ আৰু সেইবোৰ ক'বলৈ যাওঁতে কোইনচিডেণ্টলি ইছলাম আৰু মুছলমান সোমাই পৰিছে কাৰণ ইছলাম আৰু মুছলমান সোমাইছে এইকাৰণেই মই কোৰাণতো পঢ়িছোঁ কোৰাণখনতো পঢ়ি পেলাই মই এইটো পাইছোঁ আৰু মই কিতাপখনতো লিখিছোঁ এতিয়া যদি আপোনালোকে কৈছে যে এই কথাখিনি প্ৰকৃত মুছলমানে কৰা নাই তেতিয়াহ'লে সেই প্ৰকৃত মুছলমানসকলে লাভ জেহাদৰ বিৰোধ মুকলিকে কিয় কৰা নাই মই যদি কিবা ভুল কৈছোঁ সেইটো ভুলটো মোক আঙুলিয়াই দিয়ক মই বেয়া নাপাওঁ কিন্তু মই যদি কিবা এটা সঁচা কথা কৈছোঁ মইতো কৈ আছোঁ মই সঁচাই কৈ আছোঁ সেই সঁচাটো সেই প্ৰকৃত মুছলমান যিসকলে কয় আমি অপৰাধীৰ কোনো ধৰ্ম নাথাকে আমুক নাথাকে তোমালোকে লাভ জেহাদ কৰি থকা লাভ জেহাদ বিষয়টোত তোমালোকৰ মুখেৰে শব্দ কিয় নোলায় তোমালোকে তাৰ বিৰোধ কিয় নকৰা মন্দিৰত গৰু কাটি পেলাব সেইদিনা নলবাৰীত মন্দিৰৰ ওচৰত গৰু মাংস কাটিছে ভাজিছে মানুহৰ গাঁৱে গাঁৱে গৰু মাংস বিলাব গৈছে এই যিটো আমাৰ সংস্কৃতি সভ্যতাৰ পৰিপন্থী তোমালোকে তাত কিয় মাত নামাতা মই এইখিনিত এটা কথা ক'ব লাগিব যে আপুনি হিন্দুত্ববাদী এগৰাকী নেতা হিচাপে শেহতীয়াভাৱে আপোনাৰ পৰিচয় এটা লৈছে বা ইয়াৰ পূৰ্বে আপুনি যেতিয়া কিতাপখন আচলতে লিখিছিলে কোৰাণ সম্পৰ্কীয় যিখন কিতাপ লিখিছিলে তাৰপিছত আপুনি হিন্দুত্ববাদী নেতা এজন হিচাপে প্ৰায় চিনাকি হৈ পৰিছে কিন্তু এটা কথা আপুনি কওক যে হিন্দুত্ববাদী নেতা হ'ব লাগিলে ইছলামৰ বিৰোধ কৰিবই লাগিবনে তেনেকুৱা কথাটো নাই আৰু লগতে মই কৈছোঁ যে বিভিন্নজনে আপুনি কৈছে যে কোনোৱে বিৰোধ কৰা নাই কিন্তু আপুনি যদি ছ'চিয়েল মিডিয়াত আপুনি যি ধৰণৰ পষ্টসমূহ দিয়ে তাততো বিৰোধ কৰা মানুহৰ অসংখ্য মানুহে বিৰোধ কৰে আৰু প্ৰশ্ন আছে আৰু বহুতে আপোনাক কৈছে যে বিৰোধ কৰে মোৰ আপুনি যিসমূহ কথা আপুনি কৈছে তাৰ বিৰোধিতা আপুনি কৈছে যে বিৰোধিতা কৰা নাই আপোনাৰ বিৰোধিতা কৰিছে বহুতে বা বিভিন্ন কথা কৈছে অৱশ্যে কিছু সংখ্যক মানুহে যে চালেবেৰে কোবায়ো বিৰোধ কৰিছে তেনেকুৱা নোহোৱা নহয় যিসকলে আপোনাৰ পষ্টসমূহ চাই তেওঁলোকে দেখিব যে আপোনাক চালেবেৰে কোবায়ো বিৰোধ কৰিছে বা কিছুমানে অলপ যুক্তিসংগত কথা ক'বলৈ হয়তো কোনোবাই চেষ্টা কৰিছে বা যিয়ে নহওক আৰু বহুতৰ প্ৰশ্ন আছে যে হিন্দুত্ববাদক লৈ আপোনাৰ ক'ৰবাত ঠিকা লৈ থৈছে নেকি মানে চাওক আপোনাৰ কেইবাটাও প্ৰশ্ন ক'লে এতিয়া মই তাৰ মাজৰ পৰা আপোনাৰ উত্তৰকেইটা দিবলৈ মই প্ৰথমে কৈ গৈছোঁ আপোনাৰ প্ৰশ্ন আটাইকেইটা উত্তৰ পায় নে নাপায় আপুনি মই নাজানো ঠিক আছে তথাপি আমি সুধিম আকৌ আপুনি মোক প্ৰথমে এটা কথা ক'লে যে আপুনি আজি হিন্দুত্ববাদী নেতা হ'বলৈ মানে ইছলামৰ বিৰোধ কৰিব লাগে নেকি মই হিন্দুত্ববাদী নেতা নহয় মই এজন হিন্দু আৰু এই যিটো হিন্দুত্ববাদ বা যিটো ভাৰতীয়ত্বৰ যিটো কথা নহয় সেই ভাৰতীয়ত্ব বা হিন্দুত্ববাদৰ যিটো কথা যিখিনি কথা ভাৰতীয় সভ্যতা সংস্কৃতি যিখিনি কথা সেইখিনি কৈছোঁ আৰু সেইখিনি বিভিন্নজনে কৈছে কেৱল ময়ে কোৱা নাই আৰু বহুতখিনি আছে সকলোৱে কৈছে চ' আজি যদি আপোনালোকে ভাবিছে যে কেৱল সত্যৰঞ্জন বৰা হিন্দুৰ প্ৰবক্তা বুলি ভাবিছে এনেকুৱা প্ৰবক্তা ঢেৰ আছে মই যিখিনি আমাৰ প্ৰেক্ষাপটত হৈছে মই সেই বিষয়বোৰতে আছোঁ ৰাষ্ট্ৰীয় বিষয়বোৰতো ৰাষ্ট্ৰীয় বিভিন্নজন প্ৰবক্তাৰ লগত মোৰ সংযোগ ঘটিছে তেওঁলোকে মোৰ লগত কমিউনিকেট কৰিছে তেওঁলোকে মোক বিভিন্ন মঞ্চলৈ তালৈকো মোক মাতিব বিচাৰিছে বা মোক কৈছে নিমন্ত্ৰণ জনাইছে তো সময় পৰ্যায় আহিলে মই তালৈকো যাম যেতিয়া মই যাম তেতিয়া সেইটো এটা বেলেগ কথা আহিব কিন্তু আপুনি মোক যিটো কথা ক'লে যে
মই তেওঁলোকৰ বিৰোধ কৰা নাই, কিন্তু চাওক মই কাৰো বিৰোধ কৰা নাই বা হিন্দুত্ব কৰিবলৈ কোনোবা এটা বিশেষ মই পোনে পোনে কৈছোঁ ইছলামসকলৰ ইছলাম ধৰ্মৰ বিৰোধ কৰিব লাগে বুলি কথা নাই, কিন্তু মই যেতিয়া মোৰ নিজৰ ধৰ্মটোৰ কথা কৈছোঁ, কিন্তু মোৰ ধৰ্মটোক মোৰ সংস্কৃতিক কোনোবাই আঘাত সানিছে, মোৰ সভ্যতা সংস্কৃতিক যেতিয়া মোৰ গাত যদি এটা বেমাৰ হয় মই সেইটো বেমাৰটোৰ কথা কম নহয় নিশ্চয়। এতিয়া বেমাৰটো কি, এতিয়া যদি বেমাৰটোৰ বীজাণুটো কৰোণা হয় তেতিয়া মই কৰোণাৰ কথা ক'ব লাগিব। নিশ্চয়। এতিয়া মোৰ সভ্যতা সংস্কৃতিত যেতিয়া মই দেখা পাই আছোঁ লাভ জেহাদৰ নিচিনা কিছুমান বিষয়, গো মাংসৰ নিচিনা কিছুমান বিষয়, গৰু সংৰক্ষণটো অসমীয়া জাতীয় সত্তাৰ ভিতৰত আছে, যিহেতু বহাগ বিহুটো আমি প্ৰথম দিনা গৰু বিহু হিচাপে পালন কৰোঁ, গৰুক আমি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি কওঁ, তাৰমানে গৰু সংৰক্ষণৰ কথা কওঁ। ভাৰতীয় সভ্যতা সংস্কৃতিত গৰু ওতঃপ্ৰোতভাৱে জড়িত, শ্ৰীকৃষ্ণৰ লগতে হওক বা মহাভাৰততে আপুনি বিৰাট ৰজাৰ দিনত যেতিয়া অৰ্জুনে বিহনলাৰ ওপৰত উদ্ধাৰ কৰিছিলে গৰুখিনি, সামগ্ৰিকভাৱে ভাৰতৰ কথা নক'লে আমি অসমতো আছে, কিন্তু সেই গৰুক যেতিয়া আমি কোনোবাই আমাৰ সন্মুখত কাটিব, আমাৰ সন্মুখত নষ্ট কৰিব, আমাৰ সন্মুখত গৰুলৈ অবৈধ বেহা চলাব, তেতিয়া কোনে কৰিছে সেইখিনি কাম? তো মই সেইখিনি বিৰোধ নকৰিম নেকি? আজি যদি মোৰ গাত বেমাৰ হৈছে, কৰোণা হৈছে, মই কৰোণাটোৰ কথা ক'ব পাৰোঁ, মোৰ সভ্যতা সংস্কৃতিত যেতিয়া ইছলামিক আগ্ৰাসনে নষ্ট কৰিব, তো মই ইছলামিক আগ্ৰাসনৰ কথা মই কিয় ক'ব নোৱাৰোঁ? তোমাক ক'ব লাগিব নহয়। যদি আপুনি কৰোণাৰ কথা কয়, গাটো আপোনাৰ দেই, গাটো হিন্দু, মোৰ গাত কৰোণা লাগিল, তো মই কৰোণাৰ কথা নক'ম। মোৰ সভ্যতাখন হিন্দু, মোক ইছলামিক আগ্ৰাসনে আঘাত কৰিছে, তো মই ইছলামিক আগ্ৰাসনৰ কথা নক'ম। তাত যিসকল মুছলমানে মোক আঘাত কৰিছে, মোৰ সভ্যতা সংস্কৃতিত আঘাত কৰিছে, তেওঁলোকৰ কথা নক'ম। মানে আপুনি ক'ব খোজে নেকি যে হিন্দুৰ ওপৰত ইছলামিক ষ্ট্ৰেটেজিক আক্ৰমণ বা প্ৰণালীবদ্ধ আক্ৰমণ কৰবাত চলিছে নেকি? আপুনি এইটো 1400 বছৰীয়া ষড়যন্ত্ৰ ইছলাম আৰু কোৰাণ, মই তেতিয়াই কৈছোঁ। আপুনি মোগলসকল ভাৰতলৈ অহা দিনৰ পৰাই চাওক, অসমত মঠ মন্দিৰ, ভাৰতত মঠ মন্দিৰ, অসমৰ কথাটো বাৰু বাদ দিয়ক, ভাৰতবৰ্ষত মোগলে মঠ মন্দিৰ কিমান ভাঙিলে, কিমান নষ্ট কৰিলে, 15,000তকৈও অধিক ভাঙিছে না, কিমান কোটি মহিলাক ধৰ্ষণ কৰিছে, হত্যা কৰিছে, এইবোৰ ৰিপৰ্টত আছে, আপোনালোকে বিচাৰিলেই পাব। আমাৰ দুখ লাগে যে আমাৰ, বেয়া নাপাব আপুনিও সংবাদকৰ্মীৰ লগত জড়িত, আমাৰ সংবাদকৰ্মীৰ লগত জড়িত তেওঁলোকেও কষ্ট নকৰে, কোনোবাই কিবা এটা পালে, পাঞ্চ লাইন এটা পাই গ'ল, তাতে লৈ ব্যস্ত, ইয়াৰ আগত কি আছে, গুৰিত কি আছে একো নাচায়, নপঢ়ে, পঢ়া শুনাত তেওঁলোকৰ তথ্য আহৰণত, পঢ়া শুনাতকৈ তথ্য আহৰণ কৰি তাৰ ভিতৰত যে আৰু কিবা আছে তাক বিশ্লেষণ কৰাৰ প্ৰয়োজন, সেই ধৰণৰ কিন্তু সাংবাদিকতাৰ অভাৱ দেখিছোঁ মই ক'ৰবাত আজিও। কেৱল সাংবাদিকতা বুলিয়েই নহয়, সাধাৰণ মানুহৰ মাজতো মই অধ্যয়নৰ অভাৱ দেখিছোঁ, তথ্যৰ প্ৰতি জিজ্ঞাসু মনৰ অভাৱ দেখিছোঁ। মই কৈছোঁ, আপুনি কৈছে মোক কোনোবাই বিৰোধ কৰে, মোক বিৰোধ কৰিছে কোনোবাই, যিকেইজন ব্যক্তিয়ে মোক যুক্তিগতভাৱে প্ৰশ্ন কৰিছে মই তেওঁলোকক ব্যক্তিগতভাৱে উত্তৰো দিছোঁ, কিন্তু আপুনি চাব মোক যিসকলে ছ'চিয়েল মিডিয়াত বা বিভিন্ন মাধ্যমত বিৰোধ কৰিছে, তেওঁলোকে ইমান তলত, ইমান তৰলভাৱে বিৰোধ কৰিছে, যিবোৰ শব্দ আপুনি মই কেতিয়াও ব্যৱহাৰ কৰা নাই। এতিয়া যেতিয়া কোনোবা এজন ব্যক্তি কেৱল সত্যৰঞ্জন বৰাৰ শাৰীৰিক গঠন, সত্যৰঞ্জন বৰাৰ বাকী মানে ব্যক্তিগত কথাবোৰ লৈ পেলাই কথা পাতিব, তো সত্যৰঞ্জন বৰাৰ ব্যক্তিটোক বাদ দিয়াচোন, বিষয়টো ধৰা, বিষয়টো নোৱাৰে ক'ব, বিষয়টোত তেওঁলোকৰ মানে জ্ঞান নাই, অৰ্হতা নাই, অধ্যয়ন নাই, তথ্য নাই, সেইকাৰণে তেওঁলোকে ক'ব নোৱাৰে। কিন্তু সত্যৰঞ্জন বৰাক সমাজৰ আগত ক'ৰবাত দেখিছোঁ, ক'ৰবাত কুকুৰটো কাটি কুকুৰৰ মূৰটোত মূৰ লগাই দিছে, আটাইতকৈ ভাল শব্দ নেকি গালিৰ ভিতৰত, সেই আৰুতো আছে যিবোৰ আমি ক'ব নোৱাৰোঁ, আমাৰ গাঁৱৰ মানুহেও সেইবোৰ শব্দ ইউজ নকৰে, যিবোৰ শব্দ মোক ছ'চিয়েল মিডিয়াত ইছলাম ধৰ্মাৱলম্বী কিছু মানুহে ইউজ কৰে। এতিয়া মই সেইকাৰণে কাৰণ ক'ব লাগিব, তেওঁলোকেই কৰিছে। আৰু আমাৰ মাজৰ যিখিনিয়ে কৈছে, যিখিনিয়ে সেইটো কাম কৰিছে, সেইটো মই কৈছোঁৱেই, যিখিনি আজি হিন্দু হৈ আপুনি যদি আজি হিন্দু বুলি নিজৰ পৰিচয় দিব নোৱাৰে বা দিবলৈ যদি ভয় কৰে, তাৰমানে ভয়টো আপুনি কাৰ পৰা কৰিছে? ইছলামৰ পৰা কৰিছে। যদি হয় তেতিয়া আপুনি ইছলাম হৈ যাওক, অংগ কাটক, টুপি পিন্ধক, লুঙি পিন্ধক, ইছলাম হৈ যাওক, তাততো মোৰ ক'ব লগা নাই। মই যদি মই নিজে হৈ মই ক'ব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ নিজস্বতা কি থাকিল? তাতকৈ মই বেলেগৰ হৈ যোৱাই ভাল। আপুনি কেইবাটাও প্ৰশ্ন কৰিছিলে, সেইকাৰণে উত্তৰো দীঘলীয়া হৈছে, আৰু সুধিছিলে মোক কোনোবাই ঠিকা দিছে নেকি হিন্দুত্ব কৰিবলৈ? মোক বহুতৰে প্ৰশ্ন মই দেখা পাই আছোঁ, ময়ো শুনি আছোঁ, আৰু আপুনিও শুনিছে যে মোক সত্যৰঞ্জন বৰাক কোনোবাই ঠিকা দিছে, মই কাৰোবাৰ পৰা ঠিকা লৈ কাম কৰিছোঁ। এটা মোক কথা কওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া এক শৰণ হৰিনাম ধৰ্ম অসমত প্ৰৱৰ্তন কৰিছিলে, কাশী গয়া বৃন্দাবন ঘূৰি আহি তেওঁ ইয়াত যেতিয়া কৃষ্ণৰ বন্দনা কৰিছিলে, যেতিয়া তেওঁ ভাগৱতৰ, ভাৰতীয় সভ্যতাৰ মূল যিখন গ্ৰন্থ ভাগৱতৰ পৰা আধাৰ আনি গুণমালা ৰচনা কৰিছিলে, অসমীয়া সভ্যতা সংস্কৃতি একগোট কৰাৰ চেষ্টা কৰিছিলে,
তেওঁক কোনোবাই অসমীয়া জাতি একগোট কৰিবলৈ ঠিকা দিছিল নেকি? ভূপেন দাই যেতিয়া অসমৰ সকলোকে মানে মোৰ ধৰিত তিয়াই চৰণত দিবা ঠাই কৃষি মানে খেতিয়কৰ নিষ্ঠা নাই বুলি যেতিয়া এই কথাবোৰ গাইছে, খেতিয়কে ভূপেন দাক ঠিকা দিছিল নেকি? জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো পৰিয়াল, সেই গোটেই পৰিয়ালটো আমি জানো যে তেওঁলোক এটা ব্যৱসায়ী পৰিয়াল। সেই ব্যৱসায়ী পৰিয়ালৰ ব্যক্তিসকলক বা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক জ্যোতি ককাই কোনোবাই অসমীয়া চিনেমা জগতত কাম কৰিবলৈ ঠিকা দিছিল নেকি? বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া অসমত একমাত্ৰ এজন ব্যক্তি যিজনে কৃষকক লৈ চিন্তা কৰিছিল, প্ৰথমবাৰৰ কাৰণে কৃষক পঞ্চায়তৰ কথা চিন্তা কৰিছিল, তাৰপিছত আজিলৈকে এনেকুৱা কোনো এজন ব্যক্তি নাই। কৃষক মুক্তিটো একো না, খেতিয়কৰ নামত একো এসোপা মানে নষ্ট যোৱা মানুহ, এইবোৰ মই নকওঁ আপোনালোকক। কিন্তু বিষ্ণু ককাই যেতিয়া কৃষক পঞ্চায়ত পাতিছিল, কৃষকক একত্ৰিত কৰিছিল, তাৰমানে বিষ্ণু ককাই কোনোবাই ঠিকা দিছিল নেকি? মহেশ্বৰ নেওগ ডাঙৰীয়াই যেতিয়া শংকৰদেৱৰ ওপৰত গৱেষণা কৰি বিশ্বৰ বিভিন্ন ঠাইত তেওঁ শংকৰদেৱৰ ওপৰত বক্তৃতা ৰাখিছিল, শংকৰদেৱৰ গুণানুকীৰ্তন কৰিছিল, মহেশ্বৰ নেওগ ডাঙৰীয়া কোনোবাই শংকৰদেৱ গুৰুজনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ, চৰ্চা কৰিবলৈ ঠিকা দিছিল নেকি? দেৱেন দত্ত ডাঙৰীয়াই যেতিয়া অসমীয়া ভাষাৰ ক্ষেত্ৰত কঠোৰভাৱে মাত মাতে, অসমীয়া ভাষাটোৰ ক্ষেত্ৰত দেৱেন দত্ত কোনোবাই অসমীয়া ভাষা ৰক্ষা কৰিবলৈ তেওঁক ঠিকা দিছে নেকি? অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া IMDT আইনখন অসমীয়া জাতীয় জীৱনৰ কাৰণে ভয়ংকৰ, এখন বাতিল কৰিব লাগে বুলি তেওঁ PIL কৰিছিলে, সেইটো কৰিবলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কোনোবাই ঠিকা দিছিল নেকি? এটা কথা আপুনি ক'ব পাৰে, এই যে কোনোবাই সুধিছে আৰু কওঁ ৰ'ব, বিবেকানন্দই যেতিয়া হিন্দু সত্তা অসমত ভাৰতবৰ্ষত বিয়পাইছিল, বিশ্বত বিয়পাইছিল, বিবেকানন্দক কোনোবাই ঠিকা দিছিল নেকি? ডক্টৰ হেডগেৱাৰজী, শ্ৰীমন্ত আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক, তেওঁ যেতিয়া হিন্দু সভ্যতা সংস্কৃতিৰ কাৰণে তেওঁক কোনোবাই ঠিকা দিছিল নেকি? দীনদয়াল উপাধ্যায়ক কোনোবাই ঠিকা দিছিল নেকি? মাধৱদেৱক কোনোবাই ঠিকা দিছিল নেকি? এই মানুহবোৰক কোনোবাই ঠিকা দিছিল নেকি? নাই দিয়া নহয়। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া একো দিয়া নাই। এতিয়া এটা বস্তু আপুনি কি হয়, মোক যিসকলে সেই প্ৰশ্নটো কৰিছে তেওঁলোকে হয়তো, কাৰণ মই দেখা পাইছোঁ এতিয়া যদি ইছমাইল হুছেইনৰ নিচিনা এজন মানুহৰ কথা কওঁ, তেওঁ নিজকে বৈষ্ণৱ পণ্ডিত বুলি কয়, কিন্তু সেই বৈষ্ণৱ পণ্ডিতজনে তেওঁ নিজে ইমান জানে বুলি দেখুৱায় শংকৰদেৱৰ বিষয়ে, কিন্তু ইমান যদি আপুনি বৈষ্ণৱ পণ্ডিত, ইমান যদি আপুনি শংকৰদেৱৰ প্ৰতি আকৃষ্ট, তেওঁৰ প্ৰতি ইমান জানে, আজিলৈকে আপুনি তেওঁৰ চৰণত শৰণ কিয় ল'ব পৰা নাই? তাৰমানে ক'ৰবাত মই কৈছোঁ নহয়, এইবোৰ বৌদ্ধিক জিহাদী ইছমাইল হুছেইনৰ নিচিনা সেই ব্যক্তিসকল, তেওঁলোকক কোনোবাই ঠিকা দিব পাৰে, কাৰণ তেওঁলোকে এই কামবোৰ কৰি অসমীয়া জনজীৱনত সোমাই তেওঁলোকে নিজৰ যে কৈছোঁ নহয় আৰৱ দেশৰ কিছুমান চক্ৰান্ত আমাৰ মাজত সোমাই, ভিতৰত সোমাই পদ্ধতিগতভাৱে পৰিকল্পিতভাৱে আমাক শেষ কৰিব লাগিব, সেইবোৰ মানুহক কোনোবাই ঠিকা দিছে চাগে। সেইকাৰণে এই ধৰণৰ মানুহৰ অনুগামীসকল আৰু এই ধৰণৰ মানুহৰ চিন্তা চৰ্চাৰে পৰিচালিত লোকসকলক ঠিকা দিছে কোনোবাই। সেইকাৰণে তেওঁলোকে কোনোবাই যেতিয়া নিস্বাৰ্থভাৱে কাম কৰে তেতিয়াও তেওঁলোকে ভাবে যে আমাক কোনোবাই ঠিকা দিছে বুলি। হীৰেণ গোহাঁই ডাঙৰীয়াই সিদিনা এটা বৰ দুখ লগা কথা কৈছে যে অসম চৰকাৰে কৈছে যে নামঘৰবোৰলৈ পইচা দিব। হীৰেণ গোহাঁই ডাঙৰীয়াই কৈছে অসমৰ নামঘৰ অসমৰ ৰাইজে নিজে নিজে চম্ভালিব পৰা ক্ষমতা আছে। ভাল কথা, শুদ্ধ কথা। আপুনি যিটো কৈছে যে অসমৰ নামঘৰৰ প্ৰতি দায়বদ্ধতা আমাৰ প্ৰত্যেকজন অসমীয়াৰ থকা উচিত, কিন্তু আপুনি সেই বিষয়টো কেনেকৈ আনিলে? আপুনি সেই বিষয়টো কোৱাৰ লগতে আপুনি এইটোও ক'ব লাগিছিল যে অসমত থকা মাদ্ৰাছাবোৰ মুছলমানৰ নিজা নিজা পইচাৰে চলক, ইয়াত কোনো আৰৱ দেশৰ কোনো বাহিৰৰ পইচা আহিব নোৱাৰিব, হজ যাত্ৰীক ভাৰত চৰকাৰে কোনো পইচা দিব নোৱাৰিব, কোনো তেওঁলোকক ছাবচিডি দিব নোৱাৰিব। এই কথাটো কিয় নক'লে? যদি নামঘৰত পইচা দিওঁতে হীৰেণ গোহাঁই ডাঙৰীয়াৰ বুকু কপে, হজ যাত্ৰীক ছাবচিডি দিয়াৰ সময়ত তেওঁৰ বুকু কিয় নকপে? মাদ্ৰাছা মছজিদলৈ বাহিৰৰ পৰা যেতিয়া সেইবোৰ পালে চালেই পাব এসোপা, মই কৈছোঁ বুলি নহয়, হোম ডিপাৰ্টমেণ্টত হওক ক'ৰবাত হওক চব তথ্য আছে, অন্ততঃ হজ যাত্ৰীক ছাবচিডি দিয়াটো তথ্য আছেই আছে। এই গোটেইবোৰৰ সময়ত তেওঁ কিয় বুকু নকপে? তেওঁলোক ক'ৰবাত তেওঁলোকক কোনোবাই ঠিকা দিছে নেকি? কাৰণ তেওঁ এই কথাবোৰ কিন্তু চাব, এইবোৰ সত্যৰঞ্জন বৰাই কৈছে কাৰণে নহয়, এইবোৰ বেচলেছ কথা নহয়। এই যে ঠিকা কথাটো ওলাইছে যে এই মানুহখিনি কোনখিনি মানুহ কোনে ঠিকা দিছে আৰু কোনখিনি মানুহে সেই ঠিকা দিয়াৰ প্ৰশ্নটো কৰিছে। আজি সত্যৰঞ্জন বৰাই কৈছোঁ নহয়, এই গেৰুৱা বসনখনৰ কথাও সুধিছিলে, মোৰ জীৱনৰ সমস্তখিনি সময় মই অসমীয়া জাতীয় সত্তা, মই হিন্দু সংস্কৃতি সভ্যতাৰ চেতনা জাগৰণৰ কাৰণে মই দিম। তাৰ এইখনেই, আৰু এইখনৰ শক্তি বেলেগ। এদিন গাত লৈ চাব, আপুনি অনুভৱ কৰিব এইখনৰ শক্তি কিমান। নিশ্চয় বহু কথা আপুনি ক'লে ইতিমধ্যে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আপুনি
ইছমাইল হুছেইনৰ দৰে ব্যক্তিৰ ওপৰত আপুনি তৰ্জনী নিক্ষেপ কৰিছে? চাওক, তেওঁ মই আজিয়ে কৰা নাই, বহুদিন আগতেই কৰিছোঁ। কাৰণ এইজন মানুহৰ কিবা আছে বুলি মই নাভাবোঁ। যিজন মানুহৰ কিছুমান ব্যক্তিৰ লগত ছ'চিয়েল মিডিয়াত বাৰ্তালাপ মোৰ হাতলৈও আহি পঠিয়াইছে বহুতে, ইমান নিকৃষ্ট মানৰ কথা ক'ব পাৰে এজন, যাক আমি সাহিত্যিক বুলি কওঁ, যাক আমি সুযোগ্য ব্যক্তি বুলি ভাবোঁ তেওঁ। আৰু সেইজন মানুহে যেতিয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেওঁ বামপন্থী চিন্তাধাৰা বুলি ক'ব পাৰে, সেইজন মানুহৰ সাধাৰণ কাণ্ড জ্ঞান কোনো নাই। বামপন্থী চিন্তাধাৰা আহিছে 18 শতিকাত, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মৃত্যু হৈছে প্ৰায় 1569 চনত। প্ৰায় 300 বছৰ পিছত বামপন্থী চিন্তাধাৰা আহিছে। সেইজন মানুহে কেনেকৈ শংকৰদেৱ গুৰুজনাক বামপন্থী চিন্তাধাৰা বুলি ক'ব পাৰে? তো কিবা আছে বুলি ভাবে নেকি? এই লোক ঠিকাদাৰ, এওঁলোকক কোনোবাই চাগে ঠিকা দিছে, এওঁলোক চাগে কাৰোবাৰ দ্বাৰা স্পনচৰ্ড হৈছে। কাৰণ আজি অসমত ঠিকা লৈ স্পনচৰ্ড হৈ থেচিছ লিখা মানুহ ঢেৰ আছে। অসমৰ বিজ্ঞ মানুহৰ দেখিব থেচিছবোৰ বেলেগে লিখিছে ঠিকা লৈ লৈ। বিজ্ঞ মানুহৰ PhD ঠিকা লৈ লৈ বেলেগে লিখিছে, বেলেগে কৰিছে। মাজতে গুৱাহাটী IIT-টো আমি পাইছিলোঁ নহয়, কোনোবা এজনে বেলেগৰ পৰা কপি পেষ্টৰ জামানা চলিছে। সেইকাৰণে সকলোৱে ভাবে যে এইবোৰ চব কপি পেষ্ট চাগে, কিয়নো তেওঁলোক কপি পেষ্টৰ বাহিৰত যাব পৰা নাই। তেওঁলোকে ঠিকা নহ'লে কথা নাপাতে, তেওঁলোকে পইচা নহ'লে এটা খোজ দিব নোৱাৰে, আৰু সেইবোৰ মানুহে নিজে নোৱাৰে কাৰণে তেওঁলোকে মোকো ভাবিছে, বা মোৰ দৰে আমাৰ হাজাৰ যিবোৰ আজি অসমীয়া হিন্দু যুৱকে ওলাই আহিছে, মাত মাতিছে, বিনা স্বাৰ্থত কেৱল ভাৰতীয় সভ্যতা সংস্কৃতিৰ কাৰণে, জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণৰ কাৰণে, সেইখিনিক তেওঁলোকে এই ঠিকাদাৰখিনিয়ে যি এটকা নহ'লেও এটা খোজ দিব নোৱাৰে, এইখিনি মানুহে আচলতে আমাক এই ধৰণে কৈ তেওঁলোকৰ একে পৰ্যায়ৰ বুলি ভাবিছে। কাৰণ তেওঁলোকৰ সীমাবদ্ধতা তাত, তেওঁলোকৰ অপৰিপক্কতা তাত, আৰু তেওঁলোক তাৰ ঊৰ্ধত যাব নোৱাৰে, কিয়নো সেইটো তেওঁলোকৰ কমফৰ্ট জোন। আৰু আমি কমফৰ্ট জোনৰ ভিতৰত নাই। আমাৰ কমফৰ্ট জোনটো সঁচা কথা ক'ম, লাগিলে যি কৰিব। হয়, আপুনি ইতিমধ্যে হিন্দুত্ববাদী স্পষ্টভাৱে আপুনি কথা কৈছে, কিন্তু চাওক, আপুনি ইতিমধ্যে বিবেকানন্দৰ প্ৰসংগ উত্থাপন কৰি গ'ল। বিবেকানন্দই বহু কথা ক'লে, কিন্তু তেওঁ উগ্ৰ হিন্দুত্ববাদৰ কেতিয়াও তেওঁৰ গাত মোহৰ লগা নাই। শশী থাৰুৰৰ দৰে ব্যক্তিয়েও ইতিমধ্যে কিতাপ লিখি গৈছে, যে তেওঁ লিখিছে হোৱাই আই এম এ হিন্দু, কিতাপ এখন লিখিছে। তেওঁ হিন্দুত্বক লৈ পেলাই কিতাপ লিখিছে। শশী থাৰুৰ তেওঁৰ ওপৰতো হিন্দুত্ববাদৰ এই ধৰণৰ মোহৰ লগা নাই। শশী থাৰুৰ কোনটো জানে নহয়? শশী থাৰুৰ কোনটো জানে? কংগ্ৰেছৰ প্ৰবক্তা নহয়। তো তেওঁৰ গাত আপুনি থপ্পাটো কোনে লগাব? তেওঁ এজন হিন্দু বুলি কৈছে, এতিয়া এপ্ৰিচিয়েট কৰিব লাগে। কিন্তু তেওঁ উগ্ৰ হিন্দুত্ব বুলি থাপ্পাটো কোনে লগাব? সেই মিডিয়াটো কংগ্ৰেছৰ হাতত, সেই মিডিয়া বামপন্থীৰ হাতত। বামপন্থী আৰু কংগ্ৰেছৰ মিতিৰালি কথা আপুনিও জানে, ময়ো জানো, সকলোৱে জানে। এতিয়া তেওঁক সেই থাপ্পাটো কোনে লগাব? আৰু তেওঁ লিখিছে চাগে তেনেকৈ, সেইখন কিতাপ পঢ়া নাই, পঢ়িলে মই জানিম তেওঁৰ ভিতৰত কি লিখিছে। আৰু আপুনি যিটো কথা ক'লে, বিবেকানন্দৰ কথা ক'লে, বিবেকানন্দই উগ্ৰ হিন্দুত্ববাদ নকৰাহেঁতেন মই হিন্দু বুলি ক'ব নোৱাৰিলোহেঁতেন আজি। সেই বিবেকানন্দই তেওঁৰ সাহিত্য ৰচনা সমগ্ৰ 5ম খণ্ডৰ বোধহয় 251 হ'বলা পেজ নাম্বাৰ তেওঁ লিখি গৈছে, যে যিসকলে আমাৰ ইয়াত তৰোৱাল লৈ যুদ্ধ কৰিবলৈ আহিছিল, তেওঁলোকে চিঞৰা আল্লাহু আকবৰ শব্দই আজিও প্ৰত্যেকজন হিন্দুক সন্ত্ৰাসিত কৰি ৰাখে। মই আপোনাক দি দিম হোৱাটছআপত, আপুনি বজাই দিব পাৰিব পিছত কোনটো পেজত লিখিছিলে। স্বামী বিবেকানন্দই নিজে কোৱা কথা। সেই কথাবোৰ আমাৰ পৰৱৰ্তী সময়ত কোনেও নক'লে, কোনেও আলোচনা নকৰিলে। আজি মই কৈছোঁ, কাৰণ মই বহুতবাৰ কৈছোঁ, এই ভাৰতবৰ্ষখন এটা 1400 বছৰীয়া ষড়যন্ত্ৰ, ইছলাম আৰু কোৰাণ, সেই ষড়যন্ত্ৰৰ বলি হৈছে। আমি 800 বছৰ, 600 বছৰ মোগলৰ, 200 বছৰ ব্ৰিটিছৰ গোলামী কৰিছোঁ। আৰু 70 বছৰ আমি কংগ্ৰেছৰ নিচিনা এটা বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত ৰাজনৈতিক দলৰ দালালি কৰিছোঁ। তাৰ পিছত ব্যৱস্থা পৰিৱৰ্তন কৰিবলৈ অটল বিহাৰী বাজপেয়ীদেৱৰ সময়ত 6.5 বছৰ, এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সময়ত সেই 6 বছৰ, এই 10-12 বছৰত আপুনি কি ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব? আৰু আমি যেতিয়া আজি য'ত 1400 বছৰীয়া এটা ষড়যন্ত্ৰ, 800 বছৰীয়া গোলামী, 70 বছৰীয়া দালালি, তাৰ পিছত 10-12 বছৰত যেতিয়া আপুনি আকৌ হিন্দুৰ কথা ক'ব, তাত উগ্ৰ হিন্দুত্ববাদ বুলি নকৈ এই মানুহখিনিয়ে বেলেগ কি ক'ব পাৰে? শেহতীয়াভাৱে দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তলৈ আপুনি গৈছে, হিন্দুক একত্ৰিত কৰাৰ চেষ্টা কৰিছে, আৰু আপোনাৰ যে যাত্ৰাটো কৰিছে আপুনি
অৰ্থাৎ অসমৰ বিভিন্ন প্ৰান্তলৈ যি যাত্ৰাটো কৰিছে তাত আপুনি কেনেকুৱা ধৰণৰ মানুহৰ সঁহাৰি কেনেকুৱা পাইছে? চাওক, মই বৰ আচৰিত হৈছোঁ আচলতে মানুহৰ এই সঁহাৰিটো পাই। মই এটা সময়ত যেতিয়া ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বুলি কিতাপখন লিখিছিলোঁ, তেতিয়া মোৰ এনেকুৱা লাগিছিল যেন মোৰ জীৱনৰ এইটো ডাঙৰ ভুল হ'ল নেকি, এইটো কাম মই কৰিব নালাগিছিল নেকি। কিন্তু আজি সেইখন কৰাৰ পিছত এটা প্ৰক্ৰিয়াৰ মাজেৰে আহি যেতিয়া আজি মই এইখিনি পাইছোঁহি, আৰু অসমৰ প্ৰত্যেকজন হিন্দু যুৱক যুৱতীয়ে যি ধৰণে গোটেই বিষয়টো লৈছে, এইটো মোৰ আজি এটা বস্তুত মই একদম নিশ্চিত যে মোৰ জীৱনৰ যদি কিবা ভাল কাম কৰিছিলোঁ এতিয়ালৈকে, যদি মই কিবা শুদ্ধ কাম কৰিছোঁ, শুদ্ধ সিদ্ধান্ত লৈছোঁ, তেতিয়াহ'লে ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ যে নামৰ কিতাপখন যে মই লিখিলোঁ, সেইটো মোৰ জীৱনৰ আজিলৈকে প্ৰধান আৰু মানে সঠিক সুস্থ সবল সিদ্ধান্ত আজি তাৰিখলৈকে মোৰ। এতিয়া মানুহবোৰে কাৰণ চব ভুক্তভোগী, চবেই দেখিছে, চবেই ভুগিছে। অলপ আগতে ক'লোঁ নহয় গান্ধীজীৰ 3টা পুতলা, আজি যিটো হৈছে, কিন্তু মই সঁচাবোৰ কৈ যাম, তো মই সঁচাবোৰ কৈ আহি আছোঁ। এতিয়া আমাৰ কি হৈছে জানে, আমাৰ বিষয়বোৰ এনেকৈ কিয় গৈছে, সকলোৱে যে যেতিয়া বিভিন্ন সময়ত কৈছে যে মই সাম্প্ৰদায়িক বিষবাস্প বিয়পাব চেষ্টা কৰিছোঁ এই কথাবোৰ কৈ পেলাই এই যাত্ৰাটোৰ মাধ্যমেৰে। চাওক, মই আমাৰ জাতীয় সংস্কৃতিৰ কথা কৈছোঁ, আমি সভ্যতাৰ কথা কৈছোঁ, আমি হিন্দু। ভূপেন দাই কৈছেনে মোৰ আইক ভাল পাওঁ বুলি ক'লে আনৰ আইক ঘিণ কৰাটো নুবুজায়। কিন্তু মই আপোনাক যিটো ক'লোঁ যে মোৰ গাত কৰোণা হৈছে, সেইকাৰণে মইতো কৰোণাৰ কথাটো ক'বই লাগিব। সেইটোতো আজি মই কৰোণা ঘিণ কৰাটো বুজোৱা নাই, মই কৰোণাৰ বিষয়ে জনাটো বুজাইছোঁ, কৰোণাৰ পৰা কেনেকৈ মই প্ৰিকশ্যনছ ল'ব লাগে সেইটো বুজাইছোঁ, কৰোণাৰ পৰা কি ধৰণে কৰোণা মোৰ গাত নলগাকৈ মই থাকিব পাৰোঁ সেইটো বুজাইছোঁ, মাস্ক কিয় পিন্ধিছোঁ আমি, চেনিটাইজ কিয় কৰিছোঁ আমি, যাতে কৰোণা নামৰ ভাইৰাছটোৱে আমাক এটেক কৰিব নোৱাৰে, আমাক ক্ষতি কৰিব নোৱাৰে। আমি যিখিনি বুজাইছোঁ, আজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ কাৰণে আজি আটাইতকৈ ভাল লগা কথাটো হৈছে আজি অসমত বাঙালী, বিহাৰী, নেপালী, মৰাণ, মটক, আহোম, কছাৰী বুলি কোনো কথা নাই, সকলো আজি একত্ৰিত হৈছে। আজি কোচ ল'ৰাসকলে যিধৰণে বঙাইগাঁও গোৱালপাৰাৰ পৰা কোচ ৰাভা ল'ৰাসকলে যিধৰণে মোৰ লগত যোগাযোগ কৰিছে, চবেই বিচাৰে দাদা গোৱালপাৰালৈ আহক, দাদা বঙাইগাঁৱলৈ আহক, কোকৰাঝাৰলৈ আহক, বড়ো ল'ৰা, কছাৰী ল'ৰা, কাৰ্বি আংলঙৰ পৰা, ডিমা হাছাওৰ পৰা, বৰাক ভেলীৰ পৰা, লখিমপুৰ, ধেমাজিৰ পৰা, সকলো ঠাইৰ পৰা, আৰু মইতো আপাৰ আছামৰ গোটেই ঠাই প্ৰত্যেকটো জেগাৰ পৰা প্ৰত্যেকটো মানুহে প্ৰত্যেকজন ব্যক্তিয়ে যি ধৰণে বিচাৰিছে, মানে মোক কিয় সেইটো মোক বিচৰাটো নাই। এই যে কথাখিনি যে কৈছে কোনোবা এজন ব্যক্তিয়ে, তেওঁলোকে সত্যৰঞ্জন বৰা নামৰ সেই চুটি চাপৰ বুলিয়ে কৈছোঁ, কাৰণ কোনোবাইতো মোৰ মই চাপৰ কাৰণে মোক তাচ্ছিল্য কৰিব খুজিছে, তেওঁলোকে কৰক, কাৰণ বিশ্বৰ আটাইকেইজন মানুহ কিন্তু চুটি চাপৰেই, প্ৰণৱ মুখাৰ্জী বুলিয়ে কওক, আপুনি শচীন তেণ্ডুলকাৰ বুলিয়ে কওক, কাৰোবাৰ গুৰু মাৰ্কছ বুলিয়ে কওক, হিটলাৰ বুলিয়ে কওক, আটাইকেইটা কিন্তু চুটি চাপৰেই। গতিকে মোক কৈছে কোনোবাই, হাঁহিছে, হাঁহক, তো মোৰ এইটো লৈ এইটো মই ক'ব লগা নাই, এইটো ঈশ্বৰে মোক তেনেকৈ দিছে, তো মই তেনেকৈ কৰিছোঁ। এতিয়া আৰু কৃষ্ণৰ বামন অৱতাৰো সেই চুটি চাপৰেই আছিল, কিন্তু বামন অৱতাৰ চুটি চাপৰেই আছিল, কৃষ্ণৰ অৱতাৰো তেনেকেই ধাৰণ কৰে। এতিয়া কথাটো হ'ল, এইটো আকৌ মানুহে কি উলিয়াব নাজানো ক'ব। এতিয়া কথাটো হৈছে যে এই যে গোটেই পৰিৱেশটো হৈছে, সেইকাৰণে একাংশ যিসকল দালাল, যিসকলে আমাৰ জাতীয়তাবাদ বা জাতীয়তাবোধৰ নামত কেৱল জাতিবোৰক ভাগ কৰিছে, কেৱল অসমখনক খণ্ডিত কৰিছে, কেৱল হিন্দু সভ্যতা সংস্কৃতিক নষ্ট কৰিছে, আৰু তেওঁলোকে ইছলামিক আগ্ৰাসনৰ লগত মিত্ৰতা কৰিছে, যাৰ বিৰুদ্ধে কৈছোঁ তেওঁলোকে তেওঁলোকৰ শত্ৰুতা কৰিছে। এতিয়া তেওঁলোকে আমাৰ বিৰোধ ক'বই। আজি যেতিয়া আমি এটা বিষয় ৰাখোঁ, তেওঁলোকে সেই মূল বিষয়টো আঁতৰি, মই ক'লোঁ নহয় মূল বিষয়টোত নাথাকে, কাৰণ মূল বিষয়টোত থাকিলে তেওঁলোকে মানিব লাগিব, সঁচাটো গ্ৰহণ কৰিব লাগিব। তেওঁলোকে সঁচাটো গ্ৰহণ কৰিব নোৱাৰে, কিয়নো সেইটো লৈ তেওঁলোকে বেপাৰ কৰিব লাগিব, দালালি কৰিব লাগিব, ৰাজনীতি কৰিব লাগিব। সত্যৰঞ্জন বৰাই কৈছোঁ, সত্যৰঞ্জন বৰাই আজিৰ তাৰিখত কোনো ৰাজনৈতিক কথা বতৰাই সত্যৰঞ্জন বৰাই হাত ভৰি বান্ধিব নোৱাৰে, কোনো ব্যক্তিগত কথা বতৰাই সত্যৰঞ্জন বৰাক হাত ভৰি বান্ধিব নোৱাৰে। সেইটো কথা মই স্পষ্টকৈ কৈ থৈছোঁ আজি আপোনাৰ আগত, আপোনাৰ মাধ্যমত অসমৰ ৰাইজে জানক, মই যি কৰিছোঁ ভাৰতীয় সভ্যতা সংস্কৃতিৰ কাৰণে, জাতীয় সত্তাৰ কাৰণে, আৰু এইখিনি কৰি যাম। তাত কোনে মোক ভাল পায় বেয়া পায় পাই থাকক, কোনে কি কৰিব আছে। ঠিক আছে বাৰু, কথা এটা চাওক, আপুনি যি সময়ত আপোনাৰ এই যাত্ৰাটো আৰম্ভ কৰিছে, এই সময়খিনি কিন্তু এটা বিশেষ ধৰণৰ কাৰণৰ কাৰণে এইখিনি সময় যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো 21 চনৰ নিৰ্বাচন আহি আছে। আপোনাৰ এই যাত্ৰা নিৰ্বাচন কেন্দ্ৰিক বুলি বহুতে কিন্তু এতিয়া বুবু বাবা আৰম্ভ হৈছে, আপুনি নিৰ্বাচন খেলিবৰ কাৰণে এনেকুৱা। মই কৈছোঁ নহয়, আমি ৰাজনীতিৰ ঊৰ্ধত গৈ একো কথাই ভাবিব নোৱাৰোঁ,
কাৰণ আমি সকলোবোৰ মানুহ ৰাজনীতিৰ ভিতৰত সোমাই পৰিছোঁ আৰু আমি মানে ৰাজনীতি মানে দালালি দেই মই সেই দালালি কৰা ৰাজনীতিৰ কথা কৈছোঁ কিন্তু ৰাজনীতিক বাদ দি আমি চলিব নোৱাৰোঁ ৰাজনীতি সমাজ এখনৰ বেকবোন হয়নে যেতিয়ালৈকে মানে যেতিয়ালৈকে ৰাজনীতি মানে কি ৰজাৰ নীতি যেতিয়ালৈকে আপোনাৰ সেই ৰজাৰ নীতি শুদ্ধ নহ'ব তেতিয়ালৈকে সমাজখন কেনেকৈ শুদ্ধ হ'ব হয়নে কিন্তু য'ত নীতি অশুদ্ধ আৰু অশুদ্ধ নীতিৰ দ্বাৰা পৰিচালিত যিখিনি মানুহে মোক সেইটো কয় তেওঁলোক সেই নীতিৰ দ্বাৰা পৰিচালিত মই কৈছোঁ এক শ্ৰেণীৰ দালাল গোষ্ঠীৰ দ্বাৰা পৰিচালিত তেওঁলোকে সেই কথাটো ক'বই কিন্তু মই ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ লিখিছোঁ যোৱা বছৰ 2019 নৱেম্বৰত প্ৰকাশ হৈছে তো তাৰ আগতো মই কিতাপ পঢ়িব লাগিব নহয় মই কৈছোঁ মই মথুৰালৈও গৈছিলোঁ 18 চনত তাৰ পৰা অধ্যয়ন কৰিছোঁ সেই যাত্ৰাটো হয়তো নাম নাছিল তেতিয়া মোৰ সেই যাত্ৰাটোৰ কিন্তু তেতিয়াও গৈছোঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ মই ভ্ৰমণ কৰিছোঁ তেতিয়া জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণৰ যাত্ৰাটো মোৰ চিন্তা তেতিয়াই আছিল হয়তো মই নামটো দিয়া নাছিলোঁ আজি হোৱাৰ পিছত এটা পৰিৱেশ হোৱাৰ পিছত এটা প্ৰক্ৰিয়াৰ মাজেৰে আহি এইটো হৈছে কোনোবাই তাক ৰাজনীতিকৰণ কৰা বুলি কয় ৰাজনীতিৰ যিসকলে সম্পৰ্ক দেখা পাইছে তেওঁলোকে দেখি থাকক মই জানো নহয় মই কি মই জানো মই কোন মই কি মই কিয় কৰিছোঁ কাৰ বাবে কৰিছোঁ মোৰ কামৰ দ্বাৰা যদি কাৰোবাৰ ৰাজনৈতিক বেনিফিট হয় মোৰ কামৰ দ্বাৰা যদি আৰু কিবা কিবি হয় যদি ভাল হয় তাত মোৰ ক'ব লগা একো নাই মই যদি এটা শব্দত বিচাৰোঁ আপুনি বৰ দীঘলীয়াকৈ ক'লে এটা শব্দত যদি বিচাৰোঁ যে 21 আপুনি নিৰ্বাচন খেলিব নে নেখেলে নিৰ্বাচন খেলা নেখেলাটো আৰু মই কেনেকৈ ক'ম কাৰণ নিৰ্বাচনটো এনেকুৱা নহয় চাওক মই আজি নিৰ্বাচন যদি মই খেলোঁ বুলি কওঁ নহয় মোকতো কোনোবাই টিকেট এটা দিব লাগিব তো মোক কোনে টিকেট দিব কিন্তু কোনোবাই যদি কেতিয়াবা টিকেট দিয়ে তেতিয়াহ'লে এদিনতো মই ইলেকশ্যন খেলিমেই কাৰণ আপোনালোকে জানে 2019ত মই নগাঁও লোকসভাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি টিকেট বিচৰা মানুহটো মই পলিটিচিয়ান হয় নহয় পলিটিক্স কৰিম বুলিয়ে আহিছোঁ পলিটিক্সটো মই কৰিম বুলিয়ে আহিছোঁ কিন্তু এই মাধ্যমটো পলিটিক্সৰ কাৰণে নহয় এই মাধ্যমটো মোৰ নিজৰ জাতীয় সত্তাটো উদ্ধাৰৰ কাৰণে এটাত মই লুকুৱাই ৰখা নাই আপুনি হিন্দু যি জাগৰণ যাত্ৰা আপুনি আৰম্ভ কৰিছে সেয়া একেবাৰে পৃথক ব্যৱস্থা বস্তু এটা আৰু ইলেকশ্যন এটা কৈছোঁ নহয় ৰাজনীতিটো বেলেগ বিষয় আৰু মইতো এইটো লুকুৱাই থোৱা নাই কিন্তু মই টিকেট বিচৰা নগাঁও লোকসভাৰ কাৰণে টিকেট বিচৰাটো মোৰ নাম চৰ্চা হোৱাটোতো অসমৰ ৰাইজে জানে যিখিনিয়ে জানে তো তাৰমানে মইতো পলিটিক্সত থকা মানুহে পলিটিক্সত থাকি পেলাই এইটো কাম কৰিছোঁ সেইকাৰণে পলিটিক্সৰ ঊৰ্ধত যাব নোৱাৰা আমাৰ বুদ্ধিজীৱীসকলে বা আমাৰ কিছুমান আনৰ দ্বাৰা পৰিচালিত কিছুমানে মোক ক'ব তো সেইটো কাৰণে ইয়াৰ এজেণ্ডা তো যোনে যি কয় কৈ থাকক মোৰ অসমৰ ভুক্তভোগী মহিলাবোৰে দেখিছে তেওঁলোকক লাভ জেহাদৰ ভুক্তভোগী ছোৱালী বোৱাৰীবোৰে দেখিছে বুজিছে আমাৰ হিন্দুৰ হকে সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ হকে অসমীয়াৰ হকে দিন ৰাতি একাকাৰ কৰি যিসকল হিন্দু ল'ৰাই কাম কৰি আছে হিন্দু ব্যক্তিয়ে কাম কৰি আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিসকল ব্যক্তিয়ে নিজৰ সমস্ত ত্যাগ কৰি হিন্দুৰ হকে কাম কৰি আছে তেওঁলোকেতো কৰি আছে নহয় তেওঁলোকে ৰাজনীতি কৰিবলৈ কৰি আছে নেকি তেওঁলোকে ৰাজনীতি কৰিব কৰি আছে নেকি যে হাজাৰ হাজাৰ ল'ৰাই কাম কৰি আছে আজি যে মোৰ জাতীয় হিন্দু চেতনা জাতীয় সত্তা আৰু হিন্দু চেতনাৰ যাত্ৰাত যে হাজাৰ হাজাৰ ল'ৰা অসমত মোৰ লগত একত্ৰিত হৈছে তেওঁলোক প্ৰত্যেকে কি ইলেকশ্যন খেলিবলৈ কৰি আছে নেকি এইবোৰ মানুহৰ কি বুলি ক'ব এতিয়া যি কয় সেইকাৰণে মই এই কথাবোৰ ডিমৰেলাইজ কৰিব চেষ্টা কৰিছে সেইটোৱেইটো প্ৰক্ৰিয়া সেইটোতো তেওঁলোকে কৰিব খোজে কাৰণ সঁচা কথাবোৰ ওলালে তেওঁলোকৰ সান্দহ খোৱা বুলি তল পৰিব যে সত্যৰঞ্জন বৰাক ডিষ্ট্ৰেক্ট কৰিব পাৰি নেকি সত্যৰঞ্জন বৰাক ডাইভাৰ্ট কৰিব পাৰি নেকি ডিমৰেলাইজ কৰিব পাৰি নেকি কৰি থাককচোন কৰি থাকক সাগৰত বান্ধ দিলেহে ইলেক্ট্ৰিচিটি প্ৰডিউচ এই নদীত বান্ধ দিলেহে ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব তো তেওঁলোকে বান্ধ দি আছে এনাৰ্জি জেনেৰেট হৈ আছে যিমানে বান্ধ দিব সিমানে এনাৰ্জি জেনেৰেট হ'ব আৰু সিমানে পোহৰ হ'ব বাৰু যিয়ে নহওক আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব বহুত সময় আমি কথা পাতিলোঁ কিন্তু লাভ জিহাদক লৈ আপুনি বহুত সময়ত কৈ আহিছে এতিয়া কথাটো চাওক লাভ জিহাদৰ মূল কথাটোৱে হ'ল যে এগৰাকী ব্যক্তিৰ যিগৰাকী ব্যক্তিয়ে ধৰক অভিসন্ধিটোত লিপ্ত হৈ আছে তেওঁৰ আইডেণ্টিটিয়ে লুকাই থাকে গতিকে সেই বস্তুটোৰ পৰা আঁতৰি কেনেকৈ থাকিব তাৰ পৰা ব্যৱস্থা আমি সেইকাৰণে আমি যে যাত্ৰাটো যে কৰিছোঁ আমি তাকে কৈছোঁ আমি কি কৰা উচিত তাৰ ভুক্তভোগী ছোৱালী এজনীক উদ্ধাৰ কৰাতকৈ ভুক্তভোগী হোৱাৰ আগতেই আমি যদি তেওঁক বুজাই দিব পাৰোঁ সেই গোটেই প্ৰক্ৰিয়াটো আমাৰ যাত্ৰাটো কেৱল মুছলমান বিদ্ৰোহী নহয় আমাৰ মানুহখিনি কেনেকৈ সজাগ কৰোঁ এই যে ক'লোঁ কৰোণাটোৰ পৰা প্ৰিকশ্যনছবোৰ
কৰোণাটো এতিয়া মই কৈছোঁ নহয় ইছলাম আৰু কোৰাণক আপুনি কৰোণাৰ লগত তুলনা কৰি থৈছোঁ আজি আপুনি কৈ দিব যে সত্যৰঞ্জন বৰাই কৰোণা বুলি ক'লে এইটোৰ পৰা মই কৈছোঁ এই কৰোণাৰ পৰা প্ৰিকশ্যনছ ল'ব লাগিব আমি প্ৰিকশ্যনছটো কেনেকৈ ল'ব তাৰ কাৰণে আমি সজাগতা শিবিৰ কৰিছোঁ তাৰ কাৰণে আমি আমাৰ দিন ৰাতি একাকাৰ কৰি লাগি থকা হিন্দু ভাই ভনীসকলৰ লগত আমি কথা পাতিছোঁ তেওঁলোকক গাঁৱে গাঁৱে যাব দিছোঁ আমি গাঁৱে গাঁৱে যাম এতিয়াতো মই একো এখন জিলাত গৈছোঁ তাৰপিছত আমি গাঁৱে গাঁৱে ঘৰে ঘৰে যাম কুটুম্ব সুৰক্ষা মিছন আপোনাক মই কৈ দিলোঁ নতুন অভিযান আৰম্ভ হ'ব আমাৰ কুটুম্ব সুৰক্ষা মিছন খুব সোনকালে হ'ব বৰ বেছি দিন নাই খালি দুই এটা কিবা মানে কাগজ পাতি কিছুমানৰ কাৰণে মই ৰখি আছোঁ সেই কাগজ পাতি কিখন হৈ গ'লে মই কৰি পেলাম গোটেই কথাটো সেইটো মিছন আমাৰ কুটুম্ব সুৰক্ষা মিছন যেনেকৈ আমি কৈছোঁ বহুদৈৱ কুটুম্বকম আমাৰ গোটেইখিনিয়ে আমাৰ কুটুম্ব নহয় আমাৰ পৰিয়াল গতিকে এতিয়া মোৰ কাম আমাৰ কাম কুটুম্ব সুৰক্ষা মিছন আমি এই মিছন আৰম্ভ কৰিম ঘৰে ঘৰে যাম যিমানবোৰ লাভ জেহাদৰ ভুক্তভোগী আছে তেওঁলোকৰ ফুটেজ তেওঁলোকৰ অডিঅ' তেওঁলোকৰ ভিডিঅ' থানাৰ পুলিচৰ উকিলৰ চব লৈ ঘৰে ঘৰে গাঁৱে গাঁৱে সেইবোৰ আমি প্ৰজেকশ্যন দি দেখুৱাম দিছ ইজ হোৱাট ইজ হেপেনিং ইন আছাম লাভ জেহাদৰ নামত তেওঁলোকে ভাল পাওঁতে তেওঁলোকে ছ'চিয়েল মিডিয়াত কেনেকৈ পেনিট্ৰেট কৰে ছ'চিয়েল মিডিয়াক আমাৰ ল'ৰা ছোৱালীবোৰক কি ধৰণে তেওঁলোকে মটিভেট কৰিবলৈ চেষ্টা কৰে এই গোটেইবোৰ আমি পাইছোঁ এটা টীম শক্তিশালী টীম চবেই গোটাই আছে গোটেই অসমত প্ৰত্যেক জিলাত আপুনি বিশ্বাস কৰিব নোৱাৰিব কিমান ল'ৰাই দিন ৰাতি এইবোৰ কাম কৰি আছে কেৱল আপোনালোকে সত্যৰঞ্জন বৰাকে দেখিছে এই গেৰুৱা কাপোৰখনৰ কাৰণে গেৰুৱা কাপোৰ নিপিন্ধাকে গেৰুৱা কাপোৰ নোলোৱাকে প্ৰত্যেক চৰকাৰী ভিতৰত থকা অফিচাৰ পুলিচৰ ভিতৰত থকা মানুহে আজি সত্যৰঞ্জন বৰাৰ লগত আছে সেই কথাটো মই আপোনাক কৈ থৈ দিলোঁ নিশ্চয় সেইবোৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আপুনি আৰু যথেষ্ট সময় দিলে আমাক আৰু ইয়াৰ পৰৱৰ্তী সময়তো আমি আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু আজিলৈ বিদায় লৈছোঁ ধন্যবাদ